আজিৰ 10টা ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে বৰপেটাৰ MC কলেজ হোষ্টেলৰ পৰা দেশত চাইবাৰ অপৰাধৰ জাল। উত্তৰ প্ৰদেশৰ মহিলাৰ পৰা কৌশলেৰে লুটিছিল ধন। ঘটনাত জড়িত হৈ পৰিছে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰৰ নাম। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিদুল ইছলাম নামৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰজনক। ধৃত মহিদুল ইছলামৰ ঘৰ বৰপেটাৰ চৰ্থেবাৰীৰ নলী গাঁৱত। সমিত আলী নামৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰে লক্ষ্ণৌ আৰক্ষীয়ে। আজিৰ ব্ৰেকিং নিউজৰ দ্বিতীয় নম্বৰ হেডলাইন হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে চালে বহু প্ৰত্যাশিত চলচ্চিত্ৰ দ্য কেৰেলা ষ্টৰী। অসমৰ ৰাইজক নিজ কন্যাৰ সৈতে এই ছবিখন চাবলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ। এই ছবিখন কোনো জাতিৰ বিৰুদ্ধে নহয়, বৰঞ্চ ই সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে। যিসকলে এই ছবিখন নিষিদ্ধ কৰিছে সেইসকলে ভুল সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আজিৰ ব্ৰেকিং নিউজৰ তৃতীয় নম্বৰ হেডলাইন হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ সংগ্ৰহত ৰেকৰ্ড ভংগ। বিগত বিত্তীয় বৰ্ষত 34খন বিদেশী ৰাষ্ট্ৰৰ 799 গৰাকী পৰ্যটকে কৰিলে ভ্ৰমণ। 2022-23 বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনে লাভ কৰা এই ৰাজহৰ পৰিমাণ বিগত 7 বছৰৰ তুলনাত 37% বৃদ্ধি হোৱা বুলি দাবী কৰিছে উদ্যানখনৰ কৰ্তৃপক্ষই। আজিৰ ব্ৰেকিং নিউজৰ 5 নম্বৰ হেডলাইন হৈছে অসমৰ নাট্যগোষ্ঠীয়ে দেশজুৰি লাভ কৰিছে সমাদৰ। অভিনৱ থিয়েটাৰ চৰ্চিত বিভিন্ন ৰাজ্যত। লখিমপুৰৰ ফুলবাৰীৰ অভিনৱ থিয়েটাৰ নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ নাটকে সমাদৰ লাভ কৰিছে দেশজুৰি। আজিৰ ব্ৰেকিং নিউজৰ 6 নম্বৰ হেডলাইন হৈছে 60ৰ দশকত চাহ দোকানত গিলাচ ধোৱা ল'ৰাজন আজি ডক্টৰেট। এসময়ত চাহৰ হোটেলত কাম কৰি শিক্ষা গ্ৰহণৰ প্ৰতি থকা প্ৰবল ধাউতিৰ বলতেই জ্ঞানৰ ভাণ্ডাৰ হৈ উজ্বলিছে এইগৰাকী মনীষী। আজিৰ ব্ৰেকিং নিউজৰ 7 নম্বৰ হেডলাইন হৈছে দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ সম্পূৰ্ণ কৰিলে 2টা বছৰ। শৰ্মা চৰকাৰৰ 2টা বছৰ কাৰ্যকালৰ কাম কাজক সমালোচনা কংগ্ৰেছৰ। শিৱসাগৰত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত্মক হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ। আজিৰ ব্ৰেকিং নিউজৰ 8 নম্বৰ হেডলাইন হৈছে 15,000 কিলোমিটাৰ চাইকেল চলাই মাজুলীত উপস্থিত মধ্যপ্ৰদেশৰ যুৱতী। 7 মাহত 15,000 কিলোমিটাৰ চাইকেল চলাই মাজুলীত উপস্থিত মধ্যপ্ৰদেশৰ যুৱতী আশা মালৱীয়। মহিলা সবলীকৰণৰ সুন্দৰ বাৰ্তা লৈ 25,000 কিলোমিটাৰ চাইকেল যাত্ৰাৰ পৰিকল্পনা আশাৰ। আজিৰ ব্ৰেকিং নিউজৰ 8 নম্বৰ হেডলাইন হৈছে 2018ৰ তুলনাত 2023ত ভোটাৰৰ হাৰ 0.68% বৃদ্ধি। অৱশেষত শান্তিপূৰ্ণভাৱে অন্ত পৰিল কৰ্ণাটক বিধানসভা নিৰ্বাচন। 2023ৰ ভোটদান প্ৰক্ৰিয়া। এইবাৰ ভোটদানৰ হাৰ 72.81%। বিগত 2018 চনত 72.13% ভোটদান সম্পূৰ্ণ হৈছিল। ইয়াৰ বিপৰীতে এইবাৰ ভোটাৰৰ হাৰ 0.68% বৃদ্ধি পাইছে। আজিৰ ব্ৰেকিং নিউজৰ 9 নম্বৰ হেডলাইন হৈছে দ্য কেৰেলা ষ্টৰীত সাধাৰণ ৰূপত দেখা পোৱা আদা শৰ্মাৰ কেইখনমান আবেদনময়ী ফটো। আজিৰ ব্ৰেকিং নিউজৰ 10 নম্বৰ হেডলাইন হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিলে দ্য কেৰেলা ষ্টৰীৰ দলটোৱে। উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিলে দ্য কেৰেলা ষ্টৰী ছবিখনৰ দলটোৱে। সমগ্ৰ দলটোৱে লক্ষ্ণৌৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়। দ্য কেৰেলা ষ্টৰী ছবিখনৰ পৰিচালক সুদীপ্ত সেনাৰ সৈতে বলিউডৰ অভিনেতা আদৰ্শ শৰ্মাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মুখ্যমন্ত্ৰীৰ বাসগৃহত সাক্ষাৎ